হেল্ল' এভৰিৱান, আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ ভাল, আপোনালোকৰ নিশ্চয় ভাল। তো মই আমাৰ ঘৰৰ ওচৰতে এঘৰৰ নাম আছিলে, আবু ক'ব পাওঁ, সিহঁতৰ ঘৰত গৈছিলোঁ। এইফালে মই যোৱাতে ৰন্ধা বঢ়া ষ্টাৰ্ট হৈ গৈছে। যাই কিনে মই আলু বিন এখন ভাজি আছিল, সেইটো ধুব পাইছোঁ। আৰু ইফালে মামীহঁতে মটৰ গুচাই আছে, অলপ মটৰ গুচাই দিব পাৰিছোঁ। মটৰ গুচা হৈ গ'ল। পিনে মা মছলা পিচি আছে, সেই ভণ্টিহঁতে মোবাইল চাই আছিল। তো নাম পাতি আহি গ'ল, ৰেডি কৰি দি আছে। মই ছোৱালীৰ ভিতৰত লৈ আছিলোঁ, অলপ টাইম কান্দি আছিল। তো ওলাই আহোঁতে ভণ্টিয়ে ধৰিছিলে কেমেৰাটো। নাম ষ্টাৰ্ট হৈ যাব। মানে আমাক চাহ খাব দিছে, চাহ খালোঁ। নাম আছিলে যিহেতু নিৰামিষ আছিল, পনীৰ, মটৰ, আলু, বিলাহী, এনেকৈ বিন, আলু ভাজি, বন্ধাকবি, আলু, বেঙেনা এনেকৈ এখন লাবৰা আছিলে, আৰু দালি আছিলে। আৰু আজিৰ দিনটো ইমান বৰষুণৰ কাৰণে বেয়া লাগি গ'ল। পিনে শেষে হ'ল নাম। পিনে আমি ভাত পানী খালোঁ।